মানুহ হিচাপে চিন্তা কৰিব পৰা শক্তি সকলোৰে আছে। যদিহে চিন্তা কৰিব পৰা শক্তি নাথাকিল হয়, তেতিয়া হয়তো মানুহৰ আশা আকাংক্ষা নাথাকিল হয়। এই যে চিন্তা কৰিব পৰা শক্তি আছে বাবেইতো মানুহে সপোন দেখে আৰু সেই সপোনৰ পিছত দৌৰি ফুৰে। পোৱা নোপোৱাৰ হিচাপ মানুহেই কৰে। মানুহ সপোন সন্ধানী। নিজৰ ইচ্ছা অনিচ্ছা বুলি কিবা এষাৰ কথা আছে, সেয়া আমি সকলোৱে জানো। আচলতে প্ৰাপ্তি বুলি যিকণ সুখ পোৱা যায়, সেয়া জানো এবাৰতে লাভ হয়? নহয়। কষ্ট, নিজৰ কষ্ট, একাগ্ৰতা আৰু মনোবলৰ ফলতহে সেয়া সম্ভৱ হয়। আৰু তাতকৈ বেছি প্ৰয়োজনীয় বস্তুটো হৈছে নিজৰ ওপৰত থকা আত্মবিশ্বাস। চেষ্টা আৰু কষ্ট কৰিলে সকলো কামেই কৰিব পাৰি। এবাৰ নোৱাৰিলে যে হতাশাক আঁকোৱালি ল'বলৈ সাজু হ'ব লাগিব, সেয়া জানো কোনো কথা হ'ব পাৰে? নিজৰ সপোনবোৰ মৰহি যাবলৈ কেতিয়াও দিব নালাগে। নিজৰ সপোনবোৰ যেতিয়া সোণালী ৰঙেৰে ৰঙীন হৈ পৰিব, তেতিয়া আপুনি যিটো প্ৰাপ্তিৰ হাঁহি মাৰিব, তেতিয়া আপোনাৰ সেই হাঁহি দেখি আপোনাক বুজি নোপোৱা, সঁহাৰি নিদিয়া মানুহবোৰেও আপোনাৰ কাষ চাপিব।